आज हम आ चुके हैं एक नई वीडियो पर। जो वीडियो आप लोगों को अच्छा लगे प्लीज लाइक शेयर एंड सब्सक्राइब करना। मेरे पास है माही, इसको मैं माही बोलता हूँ। यहाँ पे पानी आ रहा है, देखो ना। हम आगे देखते हैं पानी कितना हुआ, सब लोग देखना प्लीज, वीडियो पे बने रहे। সেইবিলাক চাওক পানী বলক আমি তাতে যাই আপোনালোক ভিডিঅ'টো শুরু करते हैं। এতিয়া আমি দলঙৰ ওপৰৰ পিনে যাম। ইয়াত চাওক সেইপিনে বানপানী হ'ল, আপোনালোক দেখুৱাই দিলোঁ। এতিয়া অলপ দলঙৰ ওপৰৰ পৰা দেখোন নদীটো এনেকুৱা পানী হৈছে চাবলৈ উপায় নহৈছে। মানুহৰ ইমান অশান্তি হৈছে। এতিয়া আমি শিবিৰত যাব লাগিব। তেন্তে চাওক এয়া পানী, সকলো পিনে পানী হৈ গৈছে। এয়া খেতি আছে, এইপিনে খেতি আছে, এই খেতিবিলাক চব পানীত ডুব গৈছে। আৰু ইয়াতকৈ সেইপিনে বেছি পানী। তেন্তে ভিডিঅ'টো চাই থাকা। পানী এইখনে হ'ল দলং, এই সেইপিনে আৰু আকৌ পানী আছে। চব পানী, এ বানপানী। এইবাৰ আমি এইপিনে আহিছোঁ, এইপিনেও পানী ভৰ্তি হৈ গৈছে। এয়া চাওক সেইপিনে খেতি, কিন্তু সেইবিলাক খেতি আমি অলপ আৰু আগলৈ যাওঁ। এই হাতেতো বানপানী দেখাব লাগে। এতিয়া আগত আৰু ধামাকা বানপানী হৈছে, তেনে ভিডিঅ'টো চাই থাকিব সকলোৱে। ভিডিও চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই অল পাব্লিক।